নমস্কাৰ মই আজু মেথছলৈ সকলোকে স্বাগতম জনাইছো আমি আজি আলোচনা কৰিম লৰা ছোৱালীক ধাৰ কৰা বিয়োগ কেনেকৈ শিকাব পাৰি ইংৰাজীত যাক কোৱা হয় সাবট্ৰাক্ট উইথ বৰোইং ধাৰ কৰা বিয়োগ আহকচোন আমি চাও ধাৰ কৰা বিয়োগ শিকোৱাৰ আগতে আমি তেওঁলোকক কেইটামান সহজ এখৰীয়া বিয়োগ কৰিব দিব লাগে যেনে 3 বিয়োগ 1 5 বিয়োগ 4 এনেকুৱা ধৰণৰ এখৰীয়া বিয়োগ কৰিব দিব লাগে তেওঁলোকে ইতিমধ্যে কৰি আহিছে তেওঁলোকে জানে তথাপি আমি তেওঁলোকক দুটামান কৰিব দিব লাগে তেতিয়ালে তেওঁলোকে যদি বহিত কৰে তেতিয়া কেনেকৈ কৰিব 1 2 3 আস্তানি কৰিব আৰু এডাল বেলেগক দি দিলে কেইডাল থাকিব 2 এটো তেওঁলোকে পাৰে কিন্তু আমি ধৰি লৈছো যে তেওঁলোকে এটো এইবিলাক অংক পাৰে এখৰীয়া বিয়োগ আমি তেওঁলোকক বহুতবাৰ কৰাইছো চৰ্চা কৰাই আহি আছো ইয়াত কি হ'ব 4 5 4টা কাটি দিব অৰ্থাৎ 4টা বেলেগক দি দিলে কেইটা থাকিব এটা থাকিব গতিকে এইখিনি যেতিয়া তেওঁলোকৰ দুটামান চাই ললো তেওঁলোকৰ হৈ গল তেতিয়া আমিতো 10 ৰ পৰা 20 লৈকে শিকিছো 10 ৰ পৰা 20 লৈকে যেতিয়া শিকিলো তেতিয়া আমি কি কৰিম ওপৰত ধৰক দি দিলো 16 ৰ পৰা 4 বিয়োগ এনেকুৱা ধৰণৰ বিয়োগ দুটামান কৰাই ল'ব লাগিব যেতিয়া 16 বিয়োগ 4 যেতিয়া একক আৰু দহকৰ ঘৰৰ সংখ্যা দুটা আহি গল মানে অংক দুটা একচুয়ালি দুটা অংকৰে সংখ্যা হৈছে ন এটো 16 তেতিয়া আমি সদায় কি কৰিম এনেকে তেওঁলোকক বুজাৰ সময়ত একক দহক ভাগ কৰাই লম যোগটো আমি দেখা দিছিলো ইয়াৰ আগৰ ক্লাছত গতিকে এনেকৈ আমি একক দহক ভাগ কৰাই লম প্ৰথমতে শিকোৱাৰ সময়ত এতিয়া আমি কম যে প্ৰথমতে এককৰ ঘৰৰ কামখিনি কৰি ল'ব লাগিব তাৰ পিছত দহকৰ কামখিনি কৰি ল'ব লাগিব যেনেকে আমি যোগত শিকাইছিলো ইয়াতে কি কৰিব তেতিয়া হলে তেওঁলোকে এটো নাই বুলি ধৰক এতিয়া কি কৰিব তেওঁলোকে 4 5 6 এই 6ডাল দিব তাৰ পৰা 4ডাল কাটি দিব আৰু ইয়াতে কি হ'ব 2 নহয় তাৰ পিছত ইয়াত দহকৰ ঘৰত এটা আছে বান্ডল বা পেকেট বা মুঠা ইয়াত এটা আছে আৰু এই মুঠাটো দিব নালাগে গতিকে যেহেতু নালাগে এটা থাকি যাব হাতত গতিকে তেওঁলোকে এনেকে কৰিব যদি তেওঁলোকে টান পায় তেনেহলে তেওঁলোকক আগতে এই কথাটো ধাৰ কৰা বিয়োগ শিকোৱাৰ আগতে এই দুই খৰীয়া আমি বিয়োগটো কৰাই ল'ব লাগিব প্ৰথমতে 16 ৰ পৰা 4 দিলো তাৰ পিছত ধৰক 15 ৰ পৰা 5 দিলো এনেকুৱা দিলো তাৰ পিছত আমি লাহেকে এনেকুৱা কৰিম যে ধৰক ইয়াতে দুটা অংকৰ কি আছে দুটা অংকৰ সংখ্যা এটা লৈছো ওপৰত তাৰ পৰা দুটা অংকৰে সংখ্যা এটা বেলেগক দিব লাগে অৰ্থাৎ 16টা বস্তু আছে তাৰে পৰা 14টা দিব লাগে এনেকুৱা যদি অংক কৰো কি হ'ব তেওঁলোকক দেখুৱাই দিব লাগে তেওঁলোকে কি কৰিব প্ৰথমতে এককৰ ঘৰৰ কামটো কৰিব একে ধৰণে 6ডাল আকি 4ডাল কাটি কি কৰিব ইয়াতে দুডাল থাকিল 2 দিব আৰু ইয়াত কি কৰিব দহকৰ এটা মুঠা আছে দহকৰ ঘৰত তাৰমানে 10ডালৰ এটা মুঠা আছে সেই 10ডালৰ মুঠাটো সেই এটা মুঠাটো বেলেগক দি দিব লাগিব গতিকে এটা মুঠা আছিল এটা মুঠা বেলেগক দি দিলু মোৰ হাতত এটাও নাথাকিল গতিকে 02 আৰু আপুনি কৈ দিব পাৰে যে এটা সংখ্যা যেতিয়া আমি লিখিম তাৰ একেবাৰে বাওঁফালে যদি শূন্য থাকে সেই শূন্যটো নিলিখিলে হয় 02 মানে আসলতে 2 এতিয়া এই কথাখিনি আমি যদি তেওঁলোকক হাতে কামে শিকাব খুজো তেতিয়া হলে কেনেকুৱা হ'ব চাওকচোন 1 2 3 4 5 6 7 8 9 10 এই 10ডালৰ এটা মুঠা বনাম নহয় এইটো ৰাবাৰ বেণ্ডেদি মই এটা মুঠা বনাই দিলো ইয়াত কেইডাল আছে 10ডালৰ এটা মুঠা আৰু কেইডাল লাগিব 6 গতিকে ইয়াতে চাওক 1 2 3 4 5 6 ইয়াতে 6ডাল আমি দি দিলো তাৰ মানে 16ডাল আছে এতিয়া 16ডালৰ পৰা 14ডাল আমি বেলেগক দি দিম তেতিয়া হলে প্ৰথমতে আমি ইয়াতো আমি একক দহক আকি দিব পাৰো ঘৰ বনাই দিব পাৰো ইয়াতে ধৰক একক দিলো ইয়াতে দহক দিলো এনেকে ঘৰ বনাই দিব পাৰো তেতিয়া হলে বেছি সুবিধা হ'ব
এতিয়া দহকত এটা মুঠা আছে আৰু ইয়াতে আছে এডাল এডালকে 6ডাল এতিয়া আমি কি কৰিম ইয়াৰ পৰা 4ডাল দিম গতিকে ইয়াৰ পৰা 4ডাল দি দিয়ক 1 2 3 4 গতিকে কেইডাল থাকিব ইয়াতে দুডাল এয়া দুডাল ঠিক আছে এককৰ ঘৰৰ উত্তৰটো 2 হ'ল আৰু এইবাৰ কি হ'ল ইয়াত এটা মুঠা আছে এটা বান্ডল আছে বা এটা পেকেট আছে এই পেকেটটো এইবাৰ দি দিব লাগিব ইয়াকো এক পেকেট লাগে গতিকে এই পেকেটটো এওক দি দিলো দিলে ইয়াতে কি থাকিব একো নাথাকিলে আমি সংখ্যাত কি লিখিম শূন্য কিন্তু আসলতে কি 0 2 মানে এয়া এই মানুহজনৰ হাতত এই লৰাটোৰ হাতত বা এই ছোৱালীজনীৰ হাতত কেইডাল বাকি থাকিল 16 ডালৰ পৰা 14 ডাল আমি দি দিলো কেইডাল বাকি থাকিল দুডাল এই দুডাল তাৰ মানে 0 2 আৰু 2 একে কথা যদি বাওফালে 0 থাকে সেই শূন্যটো নিলিখিলে হয় অৰ্থাৎ 0 2 মানে কি 2 এওঁৰ হাতত দুডাল থাকিল এই কথাটো তেওঁলোকে প্ৰ্যাকটিক্যালি কৰিলে বুজি পাব গতিকে আমি এনে ধৰণৰ এটো কিন্তু ধাৰ কৰা বিয়োগ নহয় আমি কাৰো পৰা ধাৰ লোৱা নাই এককৰ 6ডাল আছিল 4ডাল দিলো 2 থাকিল ইয়াতে উত্তৰত 2 হ'ল আৰু ইয়াতেও এটা বান্ডল আছিল এটা পেকেট আছিল এটা মুঠা আছিল এটাই দি দিলো ধাৰ কৰিব লগা হোৱা নাই গতিকে এটা 0ডাল হ'ল অৰ্থাৎ 0 2 মানে হ'ল 2 ঠিক আছে এতিয়া আমি ধাৰ কৰা বিয়োগ তেওঁলোকক শিকাব পাৰো যেতিয়া এইবিলাক তেওঁলোকৰ শিকা হৈ গল তেওঁলোকে শুদ্ধকে দুদিনমান কৰিলে কৰাৰ পিছত আমি কি কৰিম তেওঁলোকক ধাৰ কৰা বিয়োগ শিকাম ধৰক এইবাৰ 16ৰ ঠাইত আমি 13 কৰি দিলো আৰু এইটো প্ৰথমতে নোহোৱা কৰি দিলো তাৰ মানে 13ৰ পৰা এতিয়া 4ডাল দিব লাগে 13ৰ পৰা 4ডাল দিব লাগে এতিয়া আমি প্ৰথমতে কি কৰিব লাগে হিচাপ মতে এককৰ কাম কৰিব লাগে এতিয়া এককত আমি যদি ছবি আঁকো ইয়াত আছে 3ডাল আৰু ইয়াত আছে কেইডাল 10 ডালৰ এটা মুঠা 1 2 3 4 5 6 7 8 9 10 এই 10 ডালৰ এটা মুঠা আছে নহয় ইয়াত যদি ছবি আঁকি দিম আস্তানো তেতিয়া হলে 10 ডালৰ এটা মুঠা আৰু ইয়াত আছে এডাল এডালকে 3ডাল এতিয়া আমি ইয়াৰ পৰা 4ডাল দিম 4 গতিকে এডাল দিলো এডাল ইয়াত আহিল দুডাল দিলো 3ডাল দিলো এতিয়াটো ইয়াত নাই আৰু এককৰ কেনেকৈ কৰিম এককৰ ঘৰত দিব লগা নাই হয় ইয়াত 3ডাল আছে ইয়াত 4ডাল লাগে গতিকে 3ডাল দি দিলো দি দিয়াৰ পিছত আৰুটো দিব নোৱাৰো এককে আৰু ইয়াক দিব নোৱাৰে তেতিয়া আমি কম যে যেহেতু ইয়াৰ লগৰে মানুহ লগৰে বস্তু নহয় এওঁৰেই দহটো গতিকে এককে কি ক'ব দহক ক'ব যে তোমাৰ পৰা মই এটা পেকেট লওঁ ধাৰে লওঁ এককে দহকৰ পৰা এটা পেকেট ধাৰে ললে এও কিন্তু এডাল এডাল নিদিয়ে এও কৰিব কি ঠিক আছে গোটেই পেকেটটোৱে ল'ব লাগিব এককে যদি এডাল খুজে এও কিন্তু নিদিয়ে নহয় দহকে কি কৰিব গোটেই পেকেটটোৱে দি দিব গোটেই পেকেটটো দিয়াৰ লগে লগে এই পেকেটটোত কিমান আছে 10 ডাল ইয়াত আহি গল 4 5 6 7 8 9 10 এই পেকেটটো লৈ ললে ইয়াত আৰু পেকেট নাথাকিল দহকৰ ঘৰত ই এককে দহকৰ পৰা ধাৰে ললে এই পেকেটটো ইয়াত আৰু পেকেট হৈ নাথাকে পেকেটটো খুলি দিব লাগিব কাৰণ ইয়াক দিব লাগিব 3ডালটো দিলেই আৰু এডাল দি দিলে এই এডাল এওক দি দিলে ইয়াৰ কি হ'ল এৰ হ'ল 4ডাল হৈ গল এই 1 2 3 আৰু ইয়াৰ পৰা এডাল দিলে 4ডাল এতিয়া বাকি এই মানুহজনৰ হাতত কিমান থাকিল বা এই লৰাটোৰ হাতত কিমান থাকিল এই 1 2 3 4 5 6 7 8 9 গতিকে ইয়াত কিমান হ'ব 9 আৰু দহকতটো নাথাকিলে ইয়াৰ পেকেটটো দিয়ে দিলে ইয়াত আৰু শূন্য হৈ থাকিল গতিকে এইটো কি হ'ব শূন্য হ'ব অৰ্থাৎ দহকৰ ঘৰত শূন্য আৰু এককৰ ঘৰত কি হ'ল 9 আৰু 0 9 মানে আমিতো আগতে ক'লো যে 0 2 মানে আসলতে 2 গতিকে 0 9 মানে কি আসলতে উত্তৰটো হ'ল 9 কেইডাল থাকিব 9ডাল গতিকে আমি এনে ধৰণে শিকাব লাগে ধাৰ কৰা বিয়োগ কিয় কয় কাৰণ আমি এককৰ পৰা যেহেতু দিব নোৱাৰো গতিকে এককে দহকৰ পৰা এটা পেকেট ধাৰ লৈ ললে ধাৰে লৈ তাৰ পৰা পেকেটটো খুলি পেলাই তাৰ পৰা এডাল দি দিলে এই যে এককে দহকৰ পৰা ধাৰ ললে সেই কাৰণে এই বিয়োগটোৰ নাম হ'ল ধাৰ কৰা বিয়োগ ইংৰাজীত কয় সাবট্ৰেক্ট উইথ বৰোইং বৰো মানে ধাৰ কৰা গতিকে সাবট্ৰেক্ট উইথ বৰোইং ইংৰাজীত সাবট্ৰেক্ট উইথ বৰোইং বুলি কয় আমি কওঁ অসমীয়াত কওঁ ধাৰ কৰা বিয়োগ বুলি কিয় কওঁ কাৰণ এককে দহকৰ পৰা ধাৰ ললে এতিয়া আমি আৰু এটা চাব পাৰো
ধৰক 13 বিয়োগ 7 একে কথা ইয়াত আমি কি কৰিম এতিয়া আমি বস্তুৰ দ্বাৰা চাম ইয়াত আমি একক লিখিলো ইয়াত আমি দহক লিখিলো এতিয়া চাওক ইয়াত দহৰ এটা পেকেট আছে এইটো বস্তু আমি এতিয়া বাস্তৱত চাম বস্তুৰে চাম এটা পেকেট আৰু কেইডাল আছে 7 ডাল নহয় সৰি 3 ডাল 1 2 3 ঠিক আছে এতিয়া ধৰি ললো এইজন এজন মানুহ ইয়াৰ হাতত এইটো আছে আৰু এজন মানুহক কিমান দিব লাগিব 7 ডাল দিব লাগে 7 ডাল এতিয়া উত্তৰটো কিমান হ'ব এইটো ওলাব লাগে এইটো ঠিক আছে আমি এনেকৈ সজাই ললো এতিয়া চাওক ইয়া 7 ডাল লাগে নহয় ইয়াত আছে মাত্ৰ 3 ডাল গতিকে 3 ডাল কেনেকৈ দিব নহয় গতিকে এককে ক'লে যে দহকক ক'লে যে মোক ভাই কি কৰা ধাৰে দিয়া মোক কেইডালমান বস্তু ধাৰে লাগিছিল তেতিয়া দহকে ক'ব হ'ব মোৰ পৰা ধাৰে লোৱা কিন্তু মইতো খুলি নিদিওঁ নহয় মই খুলি নিদিওঁ ক'ব দে এইডাল ইয়াত 10 আছে না নাই চাই লওঁ 1 2 3 4 5 6 6 4 10 ঠিক আছে এইডাল এক্সট্ৰা আছে ইয়াত 10 আৰু ইয়াত 3 13 নহয় ইয়াত 7 ডাল দিব লাগে এতিয়া দহকে কি কৈছে যে ঠিক আছে ধাৰে ল'লে মোৰ পৰা কিন্তু গোটেই বান্ডলটোৱে ল'ব লাগে পেকেটটোৱে ল'ব লাগিব তো এককৰটো উপায় নাই কাৰণ 7 ডাল দিব লাগে ইয়াত আছে 3 ডাল গতিকে দহকৰ পৰা এই গোটেই বান্ডলটো ধাৰে লৈছে কিন্তু এককৰ ঘৰত আৰু বান্ডল হৈ নাথাকে নহয় ই কি হ'ব এটো খুলি দিব লাগিব নহয় গতিকে ইয়াত আহিল 10 ডাল 3 ডাল আছে কিমান হল 10 আৰু 3 13 ডাল হল গণি চাব নহয় গণি চাও কি হয় এই লৰাজনে যেতিয়া গণি চাব তেতিয়া 13 ডাল হয় না নহয় চাই লওঁ ইয়াত আমি দিয়াচলে গাঠি লব পাৰিলো হেতেন দিয়াচলে গাঠিটো মই আগতেও কৈছো সৰু লৰাচলিক দিব ভয় লাগে গতিকে মই ইয়াত কাণ খুজোৱা বাছ লৈছো আপোনালোকে বেলেগ বেলেগ গুটি লব পাৰে মোৰ ইয়াত কেৰামৰ গুটি আছে দিয়াচলেৰ বাকচো ৰাখিছো ডাঙৰক দেখাব পাৰি তাৰ পিছত বিভিন্ন ধৰণৰ লুডু গুটি ধুনিয়া ধুনিয়া কাগজ কাটি লব পাৰে বা এইবিলাক ৰং কৰি লব পাৰে ইয়াত বগা হলে বেছি ভাল স্পষ্ট নহলে আমি ৰং কৰি লম এতিয়া চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 হৈ গল এটা পেকেট খুলি দিয়াৰ লগে লগে 10 ডাল আৰু 3 ডাল 13 ডাল হল এতিয়া 13 ডালৰ পৰা আমি কেইডাল দিব লাগে এই মানুহজনক 7 ডাল দিব লাগে গতিকে 7 ডাল দিও 1 2 3 4 5 6 7 তেতিয়া হলে এই মানুহজনৰ তাত কিমান থাকিল উত্তৰটো ইয়াত হ'ব নহয় কেইডাল থাকিল আমি চাম কেইডাল থাকিল 1 2 3 4 5 6 গতিকে উত্তৰটো কি হ'ব ইয়াতে 6 যেহেতু এককৰ ঘৰতে হ'ব দহকৰ ঘৰতটো ইয়াৰ পৰা ধাৰে লৈ গল ইয়াৰ যেটো পেকেট আছিল সেই পেকেটটো এককে ধাৰে লৈ গল গতিকে ইয়াত একো নাথাকিলে আমি কি লিখো শূন্য গতিকে ইয়াত কি হ'ব এই এটা বান্ডল ইয়াৰ পৰা গুচি গল ইয়াত থাকিল শূন্য আৰু আমি আগতেই তেওঁলোকক ক্লিয়াৰ কৰি থৈছো যে 06 মানে আসলতে শূন্যটো নিলিখিলেও হয় বাওঁফালে যদি শূন্য থাকে একেবাৰে বাওঁফালে তেতিয়াহলে শূন্যটো নিলিখিলে হয় আসলতে কেইডাল থাকিল 6 ডাল গতিকে আমি এনেকে ধাৰ কৰা বিয়োগ শিকাব পাৰো মই ভাবো এনেকে বিভিন্ন উদাহৰণেৰে আমি যদি ধাৰ কৰা বিয়োগ শিকাও তেওঁলোকক আস্তানি শিকাব পাৰো তাৰ পিছত বস্তুৰে শিকাব পাৰো ফুল আঁকি শিকাব পাৰো এনেকে বিভিন্ন ধৰণে শিকোৱাৰ পিছত ইতিমধ্যে আমি সংখ্যাৰেও আমি কৰিলো নহয় গতিকে এই চাৰি ধৰণে যদি কৰো বাস্তৱ বস্তু লৈ ফুল আঁকি বা কিবা ছবি আঁকি নাইবা আস্তানি নাইবা আমি সংখ্যাৰে এই চাৰি ধৰণে আমি যদি তেওঁলোকক প্ৰেক্টিস কৰাও তেওঁলোকৰ আৰু ভৱিষ্যতে সাগে ধাৰ কৰা বিয়োগ আৰু ভুল নকৰে কাৰণ যেতিয়া ডাঙৰ ক্লাছত যাম ক্লাস 2 ত যাম বা 3 ত যাম তেতিয়া ধাৰ কৰা বিয়োগ লাগিব আৰু তেওঁলোকে সোনকালে কৰি দিব নহয় তেওঁলোকে আৰু টান নাপাব গতিকে আমি কি কৰিম যেতিয়া তেওঁলোকে বুজি পাইছে তেতিয়া আমি সদায় কৰিব দিম অন্তত এটা দুটা পাঁচটা ধাৰ কৰা বিয়োগ কৰিব দিম যাতে তেওঁলোকৰ চৰ্চা হয় মনত থাকে ঠিক আছে ধন্যবাদ
আকৌ লগ পাম আপোনালোকৰ মই আকৌ এবাৰ কৈছোঁ যদি কমেণ্টত লিখে খুব ভাল পাওঁ যদি মোৰ হোৱাটছআপ নম্বৰটো দিয়া থাকিব লিংকত হোৱাটছআপতো আপোনালোকে মেছেজ দিব পাৰে ভাল পাইছে বেয়া পাইছে কিবা ক'বলগীয়া আছে আলোচনা কৰা কথা যিকোনো কথা আমি তাত পাতিব পাৰিম ঠিক আছে আকৌ লগ পাম ধন্যবাদ